আমাৰ যিটো ডেষ্টিনেশ্যন আছিলে আজিহে আৰম্ভ হ'ব, মানে ডেষ্টিনেশ্যন আজি পামগৈ। সেইকাৰণে ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চাই থাকিব। এতিয়া আমি দাৰ্জিলিঙৰ পৰা আহি আছোঁ, নেপালৰ অভিমুখে আহি আছোঁ আৰু এতিয়া গাড়ীতে আছোঁ। কিমান যে পাহাৰ বগাইছোঁ এইকেইদিন ঠিক নাই, আৰু এতিয়া আমি গাড়ীত আহি আছোঁ। এইকেইদিন মানে ইমানেই পাহাৰ বগাইছোঁ আৰু আজি লাষ্ট এয়াই চাগে আমাৰ পাহাৰ বগোৱাৰ লাষ্ট ষ্টেজ হ'ব। এয়া চাওকচোন, পাইন গছবিলাক ইমান ডাঙৰ ডাঙৰ হৈছে। শিলিগুৰি পাম আৰু 10-15 মিনিটমান আছে। ভাগৰ লাগি গৈছে, খোৱাকৈ আহিলোঁ, এতিয়া ভোক লাগিছে আৰু কিবা এটা খাই ল'ব। আৰু এয়া আমি পাই গ'লোহি, শিলিগুৰি যি চাৰিআলি আছে সেইটো পাইছোঁহি, আৰু ইয়াৰ পৰা আমি যাম এতিয়া নেপাল। এতিয়া আমি গাড়ী চেঞ্জ কৰিলোঁ আৰু এতিয়া শিলিগুৰিৰ পৰা পানী টেংকিলৈ আহি আছোঁ, মানে ইণ্ডিয়া বৰ্ডাৰ তালৈ আহি আছোঁ। তাৰপিছতহে আমাৰ ডেষ্টিনেশ্যন পামগৈ আৰু। পালোঁ আৰু ইয়াৰ পৰা টমটম লৈ যাব লাগিব। এতিয়া ওলাইছোঁ। আৰু ইয়াতে বৰ্ডাৰ পাছ চেক কৰা হয়, ইয়াতে আমাৰ ভোটাৰ ID চালে। এয়া আমি এতিয়া বৰ্ডাৰ পাৰ হৈছোঁ আৰু ৰছীডালে বহুত প্ৰব্লেম হৈছে। মেচি পাইছোঁ। এই মেচি নদীৰ ওপৰত থকা দলংখনেই হৈছে ইণ্ডিয়া আৰু নেপালৰ বৰ্ডাৰ, আৰু দলংখনৰ আধা ইণ্ডিয়াৰ হয়, আধা আৰু নেপালৰ হয়। গতিকে দুখন টমটম সলাবলগীয়া হৈছে। আমি আহি এতিয়া মেচি পালোহি, মানে য'ত আই হস্পিটেল আছে সেই ঠাইখিনি পালোঁ। গুড মৰ্ণিং নেপাল। হাই এভৰিৱান, গুড মৰ্ণিং। কালি নেপাললৈ আহিলোঁ, নেপাল পালোহি, দাৰ্জিলিঙৰ পৰা আহি নেপাল পালোহি। সকলোবিলাক দেখুওৱা নহ'ল কাৰণ আহি ইমানেই বেছি ভাগৰ লাগিলে, আৰু যিহেতু মাৰ চকু অপাৰেশ্যনৰ কাৰণে আহিছোঁ, সেইটো কাৰণে ডক্টৰ কিছুমান কাম থাকে ন, ডক্টৰক লগ পোৱাৰ সেইবিলাক কাম কৰিলোঁ। সেইবিলাক দেখুওৱা নহ'ল আৰু বহুত মানে বেছি টায়াৰ্ড হৈ গ'লোঁ ৰাতি, সেইটো কাৰণে আৰু ভিডিঅ' কৰা নহ'ল। আমি আহি মেচি যি আই হস্পিটেল আছে তাৰ ওচৰতে থকা এটা ৰুম লৈ পেলাই আছোঁ। কেইদিন থাকিবলগীয়া হয় নাজানো, সকলোবিলাক আপোনালোকক দেখুৱাই থাকিম কি হয় কি নাই। ইয়াত সামান্য কিবা এটা বজাৰ কৰিবলৈ গ'লেও অকণমান খেলি মেলি লাগে, কাৰণ আমাৰ ইণ্ডিয়ান কাৰেঞ্চি আৰু নেপালৰ যি কাৰেঞ্চি বেলেগ বেলেগ হয় ন, গতিকে অকণমান প্ৰব্লেম হৈ যায়। গতিকে কালি আহি অকণমান বজাৰৰ ফালে ওলাই গৈছিলোঁ, অলপ মানে বাৰ্গেনিং কেনেকৈ কৰিব লাগে সেইবিলাক বুজি পালোঁ। এতিয়া ওলাই যাম, সেই সকলোবিলাক ভালকৈ গম পাম আৰু ইয়াৰ পৰা যোৱাৰ পিছত সকলোবিলাক আপোনালোকক ক'ম, কেনেকৈ কি প্ৰচেছেৰে আহিলে আমি সেই হস্পিটেলত দেখুৱাই ট্ৰিটমেণ্ট কৰি যাব পাৰোঁ, সকলোবিলাক দেখুৱাম, আপোনালোকে চাই থাকিব। এইটো হৈছে আমাৰ ৰুমৰ বেলকনি। ইয়াতে মানে ঠাণ্ডা অনুভৱেই নাই, একেবাৰে বহুত গৰমহে অনুভৱ হৈ আছে। অকণমান ৰাতিপুৱা সময়ত চাগে ঠাণ্ডা লাগে, কিন্তু বহুত বেছি ৰ'দ। কাপোৰ কানি শুকুৱাবৰ কাৰণে ভালেই হৈছে, বেলকনিতে কাপোৰ ধুই কৰি এনেকৈ মেলি দিব পাৰি, সুবিধা হৈছে। এইটো আমাৰ ৰুমটো, 3খন বিচনা আৰু আঁঠুৱাকেইটা চাওক,
বহুত ধুনীয়াকৈ সজাই ৰাখিছে। বেছি অসুবিধা নহয় আৰু আঁঠুৱা তৰাৰ সময়ত, যিহেতু এই কামটো কৰিবলৈ বহুত এলাহ লাগে। আমাৰ মা এতিয়া ডক্টৰৰ ঘৰলৈ যাবলৈ ওলাইছে। আৰু এইখনেই হৈছে নেপালৰ সেইখন বিখ্যাত আই হস্পিটেল, মানে চকুৰ হস্পিটেল, যিখনত বহুত ঠাইৰ পৰা মানুহ আহি ট্ৰিটমেণ্ট কৰি ভাল পায়। আৰু আমি আজি ইয়ালৈ আহিলোঁ। এভৰিৱান, গুড ইভিনিং। এতিয়া মই আছোঁ মেচি যি আই হস্পিটেল আছে তাতে। দিনটো বহুত বেছি ভাগৰ লাগিছে একদম, মানে কিমান যে ঘূৰিবলগীয়া হৈছে চকু দেখাবলৈ আহি। আৰু এতিয়া বহুত টায়াৰ্ড হৈ গৈছোঁ। সেয়া চাওক, গোটেই পৰিৱেশটো সন্ধ্যাৰ পৰিৱেশ, নেপাল। এতিয়া ঘৰলৈ যাম। ঘৰলৈ নহয়, এতিয়া মানে ৰুমলৈ যাম। ৰুমটো ওচৰতে, একে হস্পিটেলৰ ফ্ৰণ্টতে আছে। এতিয়া তালৈ যাম। এয়া চাওক, হস্পিটেলৰ ফ্ৰণ্টত কিমান আছে এইবিলাক অপটিকেলছ, চব অপটিকেলছ। মোৰ হস্পিটেলৰ সন্মুখততো আৰু অপটিকেলছ থাকিবই লাগিব, বহুত বেছি আছে। এয়া বেমাৰী নিচিনা হৈ গ'লো এইকেইদিন, ঘূৰি 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 ভালকৈ খাব কৰিব পোৱা নাই, টাইমত একো খাব পৰা নাই। আৰু এতিয়া অৱস্থা বেয়া হৈ গৈছে। ভাবিছোঁ ইয়াৰ পৰাই ছানগ্লাছ এযোৰ লৈ যাওঁ। আহিছোঁ যেতিয়া নেপালৰ পৰা ছানগ্লাছ এযোৰ নিবই লাগিব। হাই, চাই হাঁহি আছে। এতিয়া আমি ৰুমলৈ আহি আছোঁ। ইয়াত যে ঠাণ্ডা বুলিবলৈ একোৱেই নাই। আমাৰ তাত অকণমান তেওঁ এইখিনি সময়ত চুৱেটাৰ পিন্ধিবলগীয়া ৱেডাৰ এটা হৈছে, কিন্তু ইয়াত মানে বহুত গৰমহে লাগি আছে দেখোন। ফেন নলগালে নচলে, ফেন লগাবই লাগিব। আমি আহি সেয়া ৰুম পাইছোঁহি। এয়া সেইটো ৰুমতে আমি আছোঁ। আৰু এয়া মই দেখুৱাইছোঁ আপোনালোকক নেপালৰ নোট। এইটো 10 টকীয়া, আৰু এইটো ইয়াতে দেখিছে আমাৰ মহাত্মা গান্ধী নাই আৰু ইয়াত আছে মাউণ্টেইন, আৰু লগতে আছে এয়া হৰিণা। চিম্বলবিলাক বহুত বেলেগ। আৰু এইটো হৈছে 5 টকীয়া নোট। তাৰপৰা ইয়াতে এইটো হৰিণা দেখিছে, ইয়াৰ চিম্বল। আৰু তাৰ ওপৰতো হৈছে 20 টকীয়া। এতিয়া ভাত খাবলৈ আহিছোঁ। এয়া আমি আজি নিজে বনাই খাম। আমি যিহেতু নিজে বনাই খাইছোঁ, আজি মাছৰ তৰকাৰী বনালোঁ। এতিয়া ভাত খাবলৈ লৈছোঁ। এতিয়া ভাত খাই লওঁ, তাৰপিছত আজি ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ।